কৈছিলে বিশিষ্ট ব্যক্তি বুলি এতিয়ালৈকে হ'ব পৰা নাই চ' পিছলৈকে হ'লে তেতিয়া ক'লে ভাল পাম তো এনিৱেজ যি হওক মই বেছি ভালকৈ কথা ক'ব নাজানো যিখিনি জানো সেইখিনি আপোনাৰ লগত আলোচনা কৰিম ধুনীয়াকৈ কথাখিনি পাতি আলোচনাৰ ভিত্তিত সুচাৰু ৰূপে আমি এই সাংস্কৃতিক অনুষ্ঠানটি আগবাঢ়াই লৈ যাম আপোনালোকে সকলোৰে সহযোগ লাগিব মানুহ সেৰেঙা দেখি আছোঁ চ' আমি যিকেইজন আছোঁ সেইকেইজনে আমি অলপ হাল্লা চিল্লা কৰি ওচৰৰ মানুহখিনিক আনিব লাগিব তো যা হওক বেছি কথা নকওঁ এইবাৰ আমি মঞ্চত মানে সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত আমি প্ৰদৰ্শনীমূলক কেইটামান নৃত্য ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ্থে মনোৰঞ্জনৰ কাৰণে আপোনাক গোটেইসকলে তেখেতসকলক যিসকল ইয়াতে নৃত্য কৰিব তেখেতসকলক সহযোগ কৰিব শেষ হোৱাৰ পিছত হাত চাপৰি মাৰিলে হ'ল বেলেগ নহয় সেইটো আশীৰ্বাদ হ'ব তেখেতসকলৰ কাৰণে তো সেয়েহে এইবাৰ মঞ্চত আমি আমন্ত্ৰণ জনাইছোঁ ময়ূৰী বড়ো প্ৰতীক জোৰকে মাইক্ৰফোন লৈছে এইফালে তোমালোকো চবেই কৈছে হয়নে তো এইবাৰ অলপ লাজ কৰি নাচিছে নেক্সট টাইম পূৰা ইয়ত নাচিম হ'ব ভালকৈ বিহু নাচিম এই বিহু নাচাত ভাল কিন্তু থাকোঁতে কি চুপচাপ থাকে তোমাৰ নামটো কৈ দিয়ে এবাৰ চবকে মোৰ নাম জয়চিতা শৰ্মা মোৰ নাম জয়চিতা শৰ্মা মোৰ নাম জয়চিতা শৰ্মা মইহে গুণগুণ বুলি কৈ আছিলোঁ হয়নে তুমি ইয়াতে গুণগুণ বুলি কোৱা যেনেকৈ মোৰ নাম ৰজেন চবেই ইয়াতে ভাইকন বুলি জানে তোমাক ইয়াতে চবেই গুণগুণ বুলি জানে কি নাম তোমাৰ গুণগুণ শৰ্মা তো গুণগুণ আৰু প্ৰতীক দুটা কাৰণে জোকে হাত চকুৰে ইমান সৰুতে ষ্টেজত আহি যে নাচিছে ন তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ পিছলৈকে যাতে আৰু ভালকৈ নাচে হ'ব ভয় কৰিবা নেকি তুমি আৰু ডাঙৰ কথা ইমান সৰু মামা ন তোমাৰ মামা হয় ন মামা ভাগিন দেই দুটা নাচিছে ইমান সৰু মামা এইটো হয়নে তো ঠিক আছে গুণগুণ আৰু প্ৰতীক এটা ধুনীয়াকৈ নমস্কাৰ দিয়া এইফালে নমস্কাৰ কোৱা অঁ তো আপোনালোকে আশীৰ্বাদ কৰক গুণগুণ আৰু প্ৰতীকৰ কাৰণে তেখেতসকল যদি পিছলৈকে আৰু বেছি ভালকৈ আছে ধন্যবাদ নেক্সট টাইম বেছি ভালকৈ নাচিব লাগিব আৰু নেক্সট টাইম মই নাচিম গুণগুণৰ লগত প্ৰতীকটো মই কলাত লৈ নাচাম তাতে ডাঙৰ হৈ যাব 1 বছৰ ডাঙৰ হৈ যাব প্ৰতীক